हेलो फ्रेंड्स, केरियर ऑफ आसामলৈ স্বাগতম জনাইছো। পিএনআৰডিৰ ফালৰ পৰা নতুন পোষ্ট আহিছে 1004টা। আপোনালোকে এপ্লাই কৰিব পাৰে। বিডিও, জিপি সেক্ৰেটাৰী, টেক্স কালেক্টৰ, জুনিয়ৰ এসিস্টেন্ট ভেকেন্সি 1004টা পোষ্ট আহিছে। বহুতে ভাল খবৰ। ইয়াৰ লাষ্ট ডেট হল 17/9/2020। ইয়াৰে ফাৰ্ষ্ট পোষ্টটো হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ। পঞ্চায়তৰ ফালৰ পৰা পোষ্ট হৈছে 39টা, জেনেৰেলৰ কাৰণে 15টা, OBCৰ কাৰণে, MOBCৰ কাৰণে 10টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 4টা আৰু ST হিলছৰ কাৰণে 2টা, PHৰ কাৰণে 1টা, EWSৰ কাৰণে 4টা। আৰু ইয়াৰ চেলাৰী হৈছে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে হৈছে 7,600। 2 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ। ইয়াৰ পোষ্ট হৈছে 46টা পোষ্ট আছে। ইয়াত জেনেৰেলৰ কাৰণে 18টা, MOBC, OBCৰ কাৰণে 12টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 5টা, ST হিলছৰ কাৰণে 2টা আৰু PHৰ কাৰণে 1টা, EWSৰ কাৰণে 5টা। ইয়াৰ চেলাৰী হৈছে 14,000ৰ পৰা 60,500লৈ আৰু গ্ৰেড পে থাকিব 7,600। ইয়াৰ 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ, ছিনিয়ৰ গ্ৰাম সেৱক। ইয়াৰ পোষ্ট হৈছে 88টা, জেনেৰেলৰ কাৰণে 33, MOBC, OBCৰ কাৰণে 24, SCৰ কাৰণে 6টা আৰু STPৰ কাৰণে 9টা, ST হিলছৰ কাৰণে 4টা, PHৰ কাৰণে 3টা আৰু EWSৰ কাৰণে 9টা। ইয়াৰ চেলাৰী হৈছে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে হৈছে 7,600। 4 নম্বৰ পোষ্ট হৈছে গাঁও পঞ্চায়ত ছেক্ৰেটাৰী। ইয়াৰ পোষ্ট হৈছে 578টা, জেনেৰেলৰ কাৰণে 220টা, OBC, MOBCৰ কাৰণে 156, SCৰ কাৰণে 40টা, STPৰ কাৰণে 58, ST হিলছৰ কাৰণে 29, PHৰ কাৰণে 17 আৰু EWSৰ কাৰণে 58টা। ইয়াৰ চেলাৰী হৈছে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে হৈছে 7,400। 5 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট। ইয়াত পোষ্ট আছে 10টা, জেনেৰেলৰ কাৰণে 4টা, OBC, MOBCৰ কাৰণে 3টা আৰু SCৰ কাৰণে 1টা, STPৰ কাৰণে 1টা, ST হিলছৰ কাৰণে নীল আছে আৰু PHৰ কাৰণে নীল আছে, EWSৰ কাৰণে 1টা আছে। আৰু ইয়াৰ চেলাৰী হৈছে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে হৈছে 5,600। ইয়াতে 6 নম্বৰ পোষ্টটো হৈছে টেক্স কালেক্টৰ কাম ৰোড মহৰাৰ আৰু পোষ্ট হৈছে 243টা, জেনেৰেলৰ কাৰণে 93, MOBC, OBCৰ কাৰণে 66, SCৰ কাৰণে 17, STPৰ কাৰণে 24, ST হিলছৰ বাবে 12, PHৰ বাবে 17, EWSৰ কাৰণে 24টা। ইয়াৰ চেলাৰী হৈছে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে হৈছে 5,200। আৰু ইয়াতে এজ লিমিট হ'ব জানুৱাৰী 2020লৈ 38 ইয়াৰ্ছ হ'ব লাগিব, তাতকৈ ওপৰত হ'ব নোৱাৰে আৰু লেছ দেন 18 ইয়াৰ্ছ এজ হ'ব লাগিব। তাত এজ ৰিলেক্সেশ্যন আছে। 5 ইয়াৰ্ছ ST, SC আৰু ST হিলছৰ বাবে 5 ইয়াৰ্ছ আছে আৰু MOBC, OBCৰ কাৰণে 3 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 ইয়াৰ্ছ আৰু ফিজিকেলি হেণ্ডিকেপৰ বাবে 10 ইয়াৰ্ছ আছে। এতিয়া আহিল এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন লেভেল লাগিব, ইন এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা লাগিব
আৰু ইয়াতে আছে যে লোকেল লেংগুৱেজটো জানিব লাগিব আছামিজ বেংগলী আৰু বড়ো আৰু ইংলিছ লেংগুৱেজ জানিব লাগিব এপ্লিকেশ্যন ফিজ নীল হয় আৰু কেনেদৰে এপ্লাই কৰিব অনলাইন যোগে এপ্লাই কৰিব লাগিব www.rural.assam.gov.in ইনত গৈ এপ্লাই কৰিব লাগিব এইটো ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব আৰু অনলাইন যোগে খোলা দিব 28/8/2020 আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17/9/2020 ৰাতিলৈ খোলা থাকিব 12টা বজালৈ ইয়াত লিখা আছে starting date of online application 28/8/2020 আৰু ক্লোজ হ'ব 17/9/2020